ৰাতি 2টা বজাৰ পৰা ছোৱালীজনী মোৰ বুকুচাত দুদিনৰ পৰা জ্বৰ মোৰ বুকুৰ দি তাই জ্বৰটো ঠিক কৰিবলৈ ট্ৰাই কৰিলোঁ কিন্তু জ্বৰ নকমে কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আৰু কেতিয়াবা নিজকে দুখ দি চকুৰ পানী ওলাই যায় কিন্তু এনেকৈ হ'লেতো নহ'ব ডক্টৰৰ তাত নিবই লাগিব সেইকাৰণে হাজবেণ্ড আৰু মই ডিচাইড কৰিলোঁ যে ইয়াৰে NTPCৰ হস্পিটাললৈকে লৈ যাম আৰু তাত গৈ ডক্টৰক ভালদৰে দেখুৱাম আৰু কথামতেই কাম পিছদিনাখন ৰাতিপুৱা 11টা বজাত ওলালোঁ কাৰণ ইয়াতে ডক্টৰ আহি পাই বহুত দেৰিকৈ তাইক সম্পূৰ্ণৰূপে পেক কৰি ল'লোঁ পেক কৰি লৈ হাজবেণ্ডৰ কাৰণে অলপ টাইম ৰখিলোঁ কাৰণ তেখেত অফিচলৈ নগ'লে নহয় অফিচ যাবই লাগে জীৱনৰ প্ৰতিটো সময়তে প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছোঁ সেয়া হওক নিজৰ পঢ়া লাইফত কলেজ লাইফত হওক নিজৰ জীয়ৰী লাইফত হওক আৰু নাইবা নিজৰ কৰ্মজীৱনতেই হওক আৰু সেইকাৰণে হয়তো হীনমন্যতাটো ভোগা যায় ইয়াত কাক দুখ দিম দুখ কেৱল নিজৰ কাৰণ নিজৰ বুলি এইটো কাৰণে কৈছোঁ সকলো সময়তে আমি কেৱল আনৰ ওপৰত ডিপেণ্ড কৰিব লগা হয় যেতিয়া নিজৰ কৰ্মজীৱন বাদ দি বিবাহিত জীৱনলৈ ঘূৰি আহিলোঁ আৰু বিবাহিত জীৱনৰ পাছত নিজৰ ছোৱালীজনীক যেতিয়া জন্ম দিলোঁ ছোৱালীজনীৰ পৰা মাতৃ জীৱনলৈকে ঘূৰি আহিলোঁ তেতিয়া সকলোবিলাক সলনি হৈ গ'ল এতিয়া মোৰ দায়িত্ব মোৰ ওপৰতে নহয় মোৰ ছোৱালীজনীৰ ওপৰতো অধিকভাৱে আছে আৰু সেইটো সময়তে নিজৰ মা হোৱাৰ দায়িত্বটো কেনেদৰে পালন কৰিব লাগে সেয়া হৈ পৰে নতুন মাকৰ কাৰণে ডাঙৰ টাস্ক ডক্টৰ এটা লৈ আহিছোঁ ঠিকেই কিন্তু ছোৱালীজনী কিমান ভাল হয় সেইটোহে হ'ব ডাঙৰ কথা